হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ লখিমপুৰ পহুমৰাৰ কেঁচাকুটি থানলৈ। আৰু বাইদেউহঁতৰ আজি হেৰি দিয়াৰ কথা আছিলে, হাঁহ এটা আগবঢ়াই থৈছিলে আৰু লগতে হাঁহটো আগবঢ়াই মেলি হ'ল আৰু তেওঁলোকে এতিয়া ভোজ বনাই আছে। আৰু এতিয়া আমি আহি আছোঁ। এতিয়া আমি আহি আছোঁ পোৱাহিয়ে নাই। এতিয়া দুৰ্গামতি পাবলৈ হৈছেহি আৰু আপোনালোকে চাই থাকিব। পাই গ'লোহি ৰঙা নদী। এয়া হৈছে ৰঙা নদী, লখিমপুৰৰ ৰঙা নদী পাৰ হৈছোহি আৰু পামগৈ আৰু বেছি দূৰ নাই আৰু এতিয়া ভিউজটো আপোনালোকৰ দেখুৱাই দিম বুলি চাই লওক কেনেকুৱা লাগিছে। আৰু এয়া থানলৈ আহিলোঁ আৰু বাট আপোনালোকে চাই থাকক। এয়া কেনেকুৱা লাগিছে, পৰিৱেশটো অতি সুন্দৰ ন, ধুনীয়া লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আমি গৈ আছোঁ, থান পাবলৈ হৈছেগৈ আৰু আপোনালোকে চাই থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কথাবোৰ আজি ভাল ফুলে শুনিবা, হৃদয়ে বিচাৰিছে তোমাক। শুনিপল প্ৰতিপল তুমি মোৰে হৈ ৰোৱানা, আদৰে ৰাখিমে যে হাই হাই ডাকি থলো নজনাকে তুমিও নেদেখাকে, বুকুখনি কঁপি উঠে আবেশৰ আবেগতে, গোপনে বুকুতে আজি খেলা কৰে নজনাকে। আৰু আমি আহি পাই গ'লোহি। আৰু যিহেতু বাইদেউহঁত থানৰ পৰা চব কাম কৰি মেলি আহিলে আৰু সেৱা চেৱা লৈ মেলি, আৰু যিহেতু হাঁহ খোৱা হৈছিলে আগবঢ়াই মেলি নিয়ম নীতি সকলো কৰি ইয়াতে ভোজ বনাই আছে। আৰু আমি থানলৈ এতিয়া বৰ্তমান যোৱা নাই আৰু এয়া আপোনালোকৰ পৰিৱেশটো দেখুৱাই দিওঁ বুলি ভাবিলোঁ। আৰু এয়া ডিচেম্বৰ মাহৰ আজি লাষ্ট দেওবাৰটো, সেইকাৰণে আজি মানুহ বহুত হৈছে, ভাল লাগিছে। আৰু নতুন বছৰ সোমাবহি, বেছিদিন নাই আৰু চাই থাকক। আৰু ভিউজটো চাওক কিমান মানুহ। আৰু ইয়াত বনোৱা হৈ আছে। আৰু এয়া চব্জি অলৰেডি ক্লিয়াৰ হৈ গ'ল। আৰু এয়া মাংস, চালাড বনাই আছে। মাহিদেউ
ভিউজটো চাগে কেনেকুৱা হৈ আছে এইফালে আৰু আমি আহিছিলোঁ ইয়াত থানলৈ কিন্তু থানত তাৰমানে হাঁহ আগবঢ়াই দিয়া হয় আৰু ইয়াত খানা খোৱা হয় আৰু ওপৰেদি থানলৈ যোৱা হয় বৌহঁতে মানে থানৰ পৰা আহিলে আমি তাৰমানে বৌহঁত য'ত আছে তলৈকে গুচি আহিলোঁ থানখন পাৰিলে বাৰু আপোনালোকক মই দেখুৱাই দিম আৰু এয়া আগলৈ ভিউজ আৰু এয়া ওপৰেদি থানলৈ যায় আৰু এয়া সিফালেদি ট্ৰেইন যায় আমাৰ বেটা হাই কৈ দিয়া কৈ পিনে বেটা চুনু তুমি খাবা নি दिल के मुचुराने दूर का जो बन गई काहे तू जगाई दी हाय फ्रेंड्स सो এতিয়া আমি আহি আছো থানলৈ কেঁচাখুটি থানলৈ আৰু এয়া খোজকাঢ়ি আহি আছো বৰ্তমান আৰু তাত আমাৰ বাইদেউহঁতে বনাই আছে খানাটো আৰু আমি এতিয়া আহি আছো আৰু ইয়াত তলত আজি দেওবাৰ যে আজি মানুহ বেছি হৈছে মানে আনবাৰে আহিলে অলপ কম হয় আৰু দেওবাৰ দিনা চাকৰি কৰা মানুহবিলাক তাৰমানে ছুটি পাই আহিবলৈ ভাল হয় আৰু যিকোনো কামৰ লগত জড়িত থকা মানুহবিলাক দেওবাৰ দিনাটো চবৰে ছুটি হয় চ' সেইকাৰণে দেওবাৰে বেছি হয় বুলি জানো আৰু অইন বাৰো হয় কিন্তু নাই দেওবাৰে বেছি হয় আৰু ধুনু ধুনু ক'ত গৈ আছা তুমি ধুনু আৰু এয়া কেঁচাখুটি থানলৈ আহিলোঁ আৰু ভিতৰত সেৱা ল'মগৈ আৰু মই ভাবোঁ যিহেতু ভিতৰত ভিডিঅ' কৰিব পৰা নহ'ব আৰু মই সেৱা কৰি আহি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া আৰু এতিয়া আমি খাম এতিয়া চং মিছল আৰু ইয়াৰ চং মিছল খাবলৈ বহুত ধুনীয়া বুলি কোৱা শুনো আৰু আগতেও আহিছোঁ খাওঁ ধুনীয়া লাগে আৰু মই আজি ক'লোঁ যে চং মিছল কেইটামান খাই লওঁ আৰু এতিয়া আমি খাই লওঁ হাই ফ্ৰেণ্ডছ এতিয়া আমি আহিলোঁ আকৌ এতিয়া আমি আহি গ'লোঁ ট্ৰেইন এতিয়া আহিব সময় হোৱা নাই আৰু সেইবাবে বোলো ভাবিলোঁ অলপ ফুৰিয়ে আহোঁগৈ আৰু বা ছোৱালীজনী আহি আছে ছোৱালীজনী শিলত খোজকাঢ়িব পৰা নাই আহি আছে আৰু আমাৰ বেটাহঁত দৌৰিলে হাই এভৰিৱান এতিয়া আমাৰ যাবৰে হৈ গ'ল আৰু খাই বৈ হৈ গ'ল খোৱাটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু এয়া আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব